হেল্ল' গুড মৰ্ণিং এভৰিৱান। মোৰ অন্য এটা মিনি ব্লগলৈ স্বাগতম। অন্য মানে মোৰ একেবাৰে ব্ৰেণ্ড নিউ ফুল কোমলীয়া ইউটিউব চেনেলটোলৈ স্বাগতম। আপোনালোকে ছাপোৰ্ট কৰি থাকিলে ফুল কোমলীয়াটো অলপ পুৰণি হ'ব যেনিবা। চ' অফিচ যাবলৈ ওলাইছোঁ, চ' ভাবিলোঁ এটা শ্বুট কৰি লওঁ। অফিচ যাবলৈ ওলাইছোঁ আৰু মানে বাহিৰে বাহিৰে মন্দিৰ যাম। চ' আজি গেটআপটো অলপ বেলেগ, যিহেতু আজি মংগলবাৰ। চ' মই হনুমান মন্দিৰ যাওঁ বুলি। চ' সেইখিনি দেখাই আছোঁ, চাই থাকিব। 2025টো হেনো হনুমানজীৰ বছৰ, গতিকে যোনে যিমান পাৰে হনুমান চলিচা পঢ়ক, জীৱনটো পজিটিভ হৈ যাব, মানে এইটো বিশ্বাস আৰু। কিন্তু আজি হনুমানজীক লগ কৰিব অহা মানুহ ঢেৰ চলিম, নোকোৱা ভিৰ। ভাবিছিলোঁ শান্তিতে পূজা কৰিম, বাট না, নহ'ল। আহিয়ে খালোঁ আমি পেটিছ আৰু চাহ, বিকজ বেয়া ভোক লাগিছিলে, একো নোখোৱাকৈ ওলাইছিলোঁ। আৰু মই বাহিৰে বাহিৰে অফিচত যাম আৰু এইজনী আমাৰ ঘৰত যাব। অফিচৰ কাম চাম কৰি আকৌ মই অফিচত আজি লাঞ্চ গৰম কৰিছোঁ, মানে মোৰ টিফিনটো ঠাণ্ডা হৈ গৈছিলে আৰু আমাৰ বাইদেউজনীও আজি অহা নাই, গতিকে মই নিজৰ খানা নিজে গৰম কৰিছোঁ। আৰু এয়া মোৰ খানা, মই এতিয়া খাম। খাই পিনে আকৌ কম্পিউটাৰৰ সন্মুখত বহিম। মানে জীৱনটোত অলপ অশান্তি হৈছে গাইজ, মেণ্টেলি, ফিজিকেলি, ইম'চনেলি ভাঙি পৰিছোঁ। চ' কাম কৰি কৰি মাজতে অলপ একামুৰি কাঢ়িছোঁ। শান্তি নোহোৱা হৈছে বুজিছে, শান্তি নোহোৱা হৈছে। মানুহে নাভাবিব আকৌ দেই যে বয়ফ্ৰেণ্ডৰ প্ৰব্লেম এন কিবা কিবি ব্লা ব্লা ব্লা। বাট তাৰপিছত কলিগ এজনে বনালে এয়া ঝালমুড়ি, তাকে খাই মই মষ্ট। আৰু শেষত চাহ আৰু ফ্ৰাইজ খাই মই ঘৰলৈ যাওঁ। বাই বাই।